নমস্কাৰ। অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি মই কৰ্মৰত এম্পায়াৰ একাডেমীৰ এটি বিশেষ অনুষ্ঠান। এই বিশেষ অনুষ্ঠানটো হ'ল HSত উত্তীৰ্ণ প্ৰথম বিভাগ আৰু ষ্টাৰ মাৰ্ক পোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে সম্বৰ্ধনা অনুষ্ঠান। এয়া আমাৰ স্কুল কেম্পাছ। ইয়াত মিটিংখন চলিছে। মিটিংখন খুব সুচাৰুৰূপে চলিছে আৰু তাৰ কিছু অংশ আপোনালোকক দেখুৱাব খুজিছোঁ। মিটিংখনত উপস্থিত আছে বৰমাৰ কিছু অভিভাৱক, গণ্যমান্য ব্যক্তি আৰু এয়া আমাৰ সন্মানীয় শ্ৰদ্ধাৰ মিষ্টাৰ বৰজোৱাৰী ছাৰ আৰু কাষত আছে এয়া ডক্টৰ মৃণাল দা। আৰু এইফালে আমি কিছু সময়ৰ বাবে হ'লেও আমি তেখেতক আমাৰ অনুষ্ঠানত মাজত পাই সুখ অনুভৱ কৰিছোঁ। এয়া হ'ল বৰমা কলেজৰ প্ৰিন্সিপাল ডক্টৰ ছাৰ আৰু এয়া বৰমা ছোৱালী হাইস্কুলৰ দেওবাৰ ৰামচিয়াৰী ছাৰ আৰু এইফালে আছে আমাৰ একাডেমীৰ প্ৰিন্সিপাল ছাৰ আৰু এইয়া পিছৰ ফালে আমাৰ মোৰ সহকৰ্মীসকল, অৰ্থাৎ এম্পায়াৰ একাডেমী জুনিয়ৰ কলেজৰ গোটেইবিলাক এই সকলোবিলাকেই ফেকাল্টি হয়, টিচাৰ্ছ হয়। গতিকে এওঁলোক বিভিন্ন বিভাগৰ আমি সকলোবিলাকেই আজি ইয়াত উপস্থিত আছোঁ। কোনোবা দুই এজন হয়তো উপস্থিত নাথাকিব পাৰে। গতিকে আৰু কিছু অলপ বেলেগ ঠাইত বহিছে, তেওঁলোকো আছে। গতিকে আমি এয়া বৰমাৰ কিছু শুভাকাংক্ষী অভিভাৱকসকল, তাৰ কিছু অংশ দেখাইছোঁ আৰু এয়া আমাৰ পাছ কৰি যোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল। এই সকলোখিনিকে আজি আমি আমাৰ মাজত পাই আমি গৌৰৱ অনুভৱ কৰিছোঁ। খুব ভাল ৰিজাল্টেৰে সুখ্যাতিৰে পাছ কৰিছে। আশা কৰোঁ সকলোৰে ভাল হওক, সকলোৱে সুনাগৰিক হওক, সমাজত ভাল মানুহ হৈ প্ৰতিষ্ঠিত হওক। এয়া অভিভাৱকসকলৰ কিছু অংশ। এয়া মৰমৰ সুষমা, অপৰাজিতা, খুব মৰমীয়াল দুজনী ছোৱালী আৰু এইসকলো খুব শান্ত ষ্টুডেণ্ট আছিলে, ভাল আছিলে। গতিকে এওঁলোকেও ভাল ৰিজাল্ট কৰিছে। আৰু পিছৰ ফালে আছে আমাৰ বৰ্তমানৰ ছেকেণ্ড ইয়াৰৰ ক্লাছ চলি থকা ছাত্ৰ ছাত্ৰীসকল। তেওঁলোকে আগৰ ফালে কিবা এটা ডান্স প্ৰগ্ৰেম হৈ আছে, গতিকে তেওঁলোকে ডান্স উপভোগ কৰি আছে। এয়া ছাত্ৰ ছাত্ৰীসকলৰ কিছু অংশ আৰু কিছুমানে বাহিৰত আছে, কিবা কামত লাগি আছে। আৰু এয়া ষ্টাৰ মাৰ্ক পোৱা আৰু ফাৰ্ষ্ট ডিভিজন পোৱা ছাত্ৰ ছাত্ৰীসকলৰ কিছুহে দেখাব পাৰিছোঁ, কিছুমানে বাহিৰত ওলাই গ'ল। গতিকে আমি জনাবলৈ পাই সুখী হৈছোঁ যে এম্পায়াৰ একাডেমীৰ পৰা এই বছৰত 58জন ষ্টুডেণ্টে প্ৰথম বিভাগ আৰু ষ্টাৰ ল'বলৈ সক্ষম হৈছে। গতিকে আমি তেওঁলোকক লৈ গৌৰৱ অনুভৱ কৰিছোঁ। ভাল ৰিজাল্ট হওক। আৰু এখেতসকল আছিল আমাৰ কলিগ, আমাৰ সহকৰ্মী। গতিকে এখেতসকলে গভমেণ্ট জব পালে। এয়া প্ৰথমতে শিৱপ্ৰসাদ মজুমদাৰ ছাৰ, তেখেতে আপাৰ আছামত আছিল, এতিয়া নলবাৰীলৈ শ্বিফ্ট হ'লে হাইস্কুল টেটত। আৰু এয়া মাজত আছে উৎপল, হালধীয়া আৰণাইলৈ, ই ছেক্ৰেটাৰিয়েটত জব পালে। আৰু এয়া বিগ্ৰাই, সি পালে ৰেভিনিউ ডিপাৰ্টমেণ্টত আৰু নলবাৰী। আৰু এয়া পালমলিভা শৰ্মা, তাই পাইছে বৰপেটা DC অফিচত। গতিকে এওঁলোকৰো আমি ভাল কামনা কৰিলোঁ। আৰু শেষৰ ফালে আমি খানা খাই আমাৰ স্কুল কেম্পাছৰে এঠাইত শান্ত পৰিৱেশ, শীতল পৰিৱেশ, তাত আমি অলপ সময়ৰ বাবে বহিলোঁ, জিৰণি ল'লোঁ। খুব ধুনীয়া পৰিৱেশ ইয়াত, ঠাণ্ডা বতাহ দি আছে। আৰু লগতে আজি এই ভিডিঅ'টোৰ পৰা বিদায় মাগিলোঁ। ধন্যবাদ।